বটদ্ৰৱা থানলৈ প্ৰৱেশ কৰা গেটখন আৰু লগতে ডাঙৰ ডাঙৰ শৰাই দুখনো আছে। এবাৰ মই জুম কৰি আপোনালোকক দেখাই দিছোঁ গেটখন। হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। আপোনালোকে চাই আছে প্ৰিয়াংশ ব্লগ। আজি আমি আছোঁ বটদ্ৰৱা থানত, চমুকৈ বৰদোৱা বুলি কয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান, অসমৰ এখন পবিত্ৰ তীৰ্থস্থান হয়। নগাঁও চহৰৰ পৰা আপোনাৰ প্ৰায় 18 কিলোমিটাৰ দূৰত অৱস্থিত এই থানখন। আৰু বৰ্তমান মই এতিয়া থিয় হৈ আছোঁ বৰদোৱাৰ আলিপুখুৰীত। এই আলিপুখুৰীটোৰ এটা বিশেষত্ব আছে যে আপোনাৰ ওপৰৰ পৰা চালে, মইতো ড্ৰোন নানিলোঁ, এতিয়া ড্ৰোন অনা হ'লে হয়তো আপোনালোক মই দেখাব পাৰিলে হয় ড্ৰোনখন চলাই। ইয়াৰ বিশেষত্বটো হ'ল যে আপোনাৰ ওপৰৰ পৰা চালে প্ৰায় ধেনুখনৰ নিচিনা আকৃতিটো দেখিবলৈ পোৱা যায়। আৰু পুখুৰীটো বহুত ডাঙৰ আৰু পৰিৱেশটো একেবাৰে নিজান হৈ আছে, বহুত ভাল লাগিছে। আপোনালোকক মই পুখুৰীটো চাৰিওফালটো মই দেখাই দিছোঁ। আলিপুখুৰীটো কিনাৰতে আছোঁ, আপোনালোকে দেখিছেই বহুত ডাঙৰ ডাঙৰ মাছ আছে ইয়াত। খলখলাই আছে, চাউণ্ড শুনিছে চাগে, পানী চাউণ্ড আপোনালোকে শুনিছে। খলখলাই আছে মাছ, মাছখিনি মই দেখাই দিছোঁ। বহুত ডাঙৰ ডাঙৰ মাছ আপোনালোকে দেখিছে, হয়তো আপোনালোকে আগতে আহিছে ইয়ালৈ, তথাপিও মই আকৌ এবাৰ দেখাই দিছোঁ। বাওঁ চাইডে আপোনালোকে লক্ষ্য কৰিছে যে কিছুমান সৰু সৰু কোঠা বনাই দিয়া হৈছে। ইয়াত দূৰ দূৰণিৰ পৰা অহা তীৰ্থযাত্ৰীসকলে যাতে নিজে বনাই খাব পাৰে তাৰ সুব্যৱস্থা কৰি দিছে। আৰু কিছুমান মানুহ অলৰেডি আহি ইয়াত বনাই খাই আছে। মই দূৰৰ পৰাই আপোনালোকক জুম কৰি এবাৰ দেখুৱাই দিছোঁ, ওচৰলৈ নাযাওঁ বাৰু। কণমানি মাইনাটোৱে দৌৰি আহিছে আমাক চাবলৈ আমি কি কৰি আছোঁ বুলি। আই খেৰসুতিৰ সাংস্কৃতিক মঞ্চ। ৱালবিলাকত আপোনালোকে দেখিছে যে সোণালী আখৰত কিছুমান বাণী লিখা আছে, বহুত ধুনীয়া লাগিছে। আৰু সোণালী ৰঙত কিছুমান চিত্ৰ অংকনো কৰা হৈছে ধুনীয়াকৈ। আৰু এনেদৰেই গোটেই ৱালখনতেই লিখা আছে সোণালী আখৰত আৰু সোণালী ৰঙত চিত্ৰ অংকনো কৰা হৈছে, বহুত ধুনীয়া লাগিছে দেখিবলৈ। মেইন গেটখন প্ৰৱেশ কৰি আহি চিধা চিধি আহিলে আপোনালোকে এনেদৰে কিছুমান চাইনবোৰ্ড দেখিবলৈ পাব। আৰু তাত লিখা আছে প্ৰশাসনিক নিয়ন্ত্ৰণ কক্ষ। আৰু আগলৈ এনেদৰে চাইনবোৰ্ডত লিখা আছে ৰমাকান্ত মুখতিয়াৰ আতৈবহা চাচিগছ, সভাপতি সাধাৰণ সম্পাদক কাৰ্যালয়, এনেদৰে লিখা দেখিবলৈ পাব। আগতে যদি আপোনালোকে আহিছে তেন্তে আপোনালোকে নিশ্চয় মন কৰিছে চাগে। মেইন নামঘৰটোলৈ প্ৰৱেশ কৰা গেটখন, মানুহ এয়া সেৱা কৰি ঘূৰি আহি আছে। বৰদোৱাতে
শংকৰদেৱে প্ৰথম কীৰ্তনঘৰ অৰ্থাৎ নামঘৰ সাজিছিল বুলি জনা যায় আৰু ইয়াতেই শংকৰদেৱে প্ৰথম ভাওনা কৰি দেখুৱাইছিল। 1468 খ্ৰীষ্টাব্দত 19 বছৰ বয়সতেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৰদোৱাতে শ্ৰী শ্ৰী বটদ্ৰৱা থানখন স্থাপন কৰিছিল। বটদ্ৰৱা থানখনৰ আন এক বিশেষত্ব হৈছে যে এইখন মহাপুৰুষজনাই প্ৰতিষ্ঠা কৰা সৰ্বপ্ৰথম থান আৰু ইয়াতেই তেওঁ আৰম্ভ কৰা এক শৰণ নাম ধৰ্ম প্ৰচাৰ কৰা হৈছিল। আৰু ইয়াতে 600 বছৰ পুৰণি এজোপা শিলিখা গছ আছে। বৰ্তমান মই এতিয়া আছোঁ বটদ্ৰৱা থানৰ মেইন নামঘৰটোৰ ওচৰত। নামঘৰটোৰ ভিতৰত সোমাই মই আপোনালোকক দেখাব নোৱাৰিম, তাৰ বাবে দুখিত। আচলতে ভিতৰলৈ সোমাবলৈ হ'লে ধুতি পৰিধান কৰিব লাগিব, লগত ধুতি লৈ নাহিলোঁ। চ' মই আপোনালোকৰ ভিতৰত সোমাই পেলাই দেখাব নোৱাৰিলোঁ। মই বাহিৰৰ পৰা আপোনালোকক ভিডিঅ' কৰি দেখুৱাই দিছোঁ। নামঘৰটো একেবাৰে পৰিৱেশটো নিজান হৈ আছে। একেবাৰে বহুত দূৰৰ মানুহ আহিছে ইয়ালৈ। দেখিছে আপুনি মোৰ বেকচাইডে দেখা পাইছেই চাগে ভিতৰৰ নামঘৰটো। মই এতিয়া নামঘৰৰ বাহিৰতে আছোঁ, বাহিৰতে থিয় হৈ আছোঁ। কিনাৰতে আপোনাৰ ডাঙৰ ডাঙৰ সিংহ আছে দুইফালে, এইফালে সোঁ চাইডে বাওঁ চাইডে দুইফালে আছে। অকণমান দূৰৰ পৰা দেখাইছোঁ। মোৰ মাজতে দুটা সিংহ আছে, মাজতে ধুনীয়াকৈ নামঘৰটো আছে। ভিতৰত মানুহ সেৱা কৰি আছে, দেখা পাইছে আপোনালোকে।